অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? ইয়াৰ উত্তৰ হ'ব পদ্মনাথ গোহাঞিবৰুৱা। পদ্মনাথ গোহাঞিবৰুৱা অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি। পদ্মনাথ গোহাঞিবৰুৱাৰ ৰচিত একমাত্ৰ পৌৰাণিক নাটকখনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব বাণ ৰজা। বাণ ৰজা পদ্মনাথ গোহাঞিবৰুৱাৰ ৰচিত একমাত্ৰ পৌৰাণিক নাটক। পদ্মনাথ গোহাঞিবৰুৱাৰ ৰচিত ঐতিহাসিক নাটকৰ সংখ্যা কিমান? ইয়াৰ উত্তৰ হ'ব 4খন। পদ্মনাথ গোহাঞিবৰুৱাৰ ৰচিত ঐতিহাসিক নাটকৰ সংখ্যা 4খন। অসম সংগীতটোৰ ৰচক কোন? ইয়াৰ উত্তৰ হ'ব লক্ষীনাথ বেজবৰুৱা। লক্ষীনাথ বেজবৰুৱাই অসম সংগীতটোৰ ৰচনা কৰিছিল। প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব সুৰভি। প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম সুৰভি। লক্ষীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল? ইয়াৰ উত্তৰ হ'ব 1924 চনৰ 4ৰ্থ অসম সাহিত্য সভাৰ সভাপতি আছিল। প্ৰথম অসমীয়া সংগীত সাধনাৰ পুথিখনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব সংগীত কোষ। সংগীত কোষ প্ৰথম অসমীয়া সংগীত সাধনাৰ পুথি আছিলে। অসম সাহিত্য সভাৰ আৰম্ভণি গীত চিৰ চেনেহী মোৰ ভাষা জননীৰ গীতিকাৰগৰাকীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব মিত্ৰদেৱ মহন্ত। সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত হোৱা প্ৰথম নাটক শকুন্তলাৰ অনুবাদকজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব লম্বোদৰ বৰা। লম্বোদৰ বৰাই সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত হোৱা প্ৰথম নাটকখনৰ শকুন্তলাৰ অনুবাদক। হেম বৰুৱাই সম্পাদনা কৰা নাটক দুখন কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব পছোৱা আৰু আছাম এক্সপ্ৰেছ। পছোৱা আৰু আছাম এক্সপ্ৰেছ নাটক দুখন হেম বৰুৱাই সম্পাদনা কৰিছিল। হেম বৰুৱাৰ ৰচিত প্ৰথমখন কাব্যপুথি হ'ল ইয়াৰ উত্তৰ হ'ব বালিচন্দা। বালিচন্দা কাব্যপুথিখন হেম বৰুৱাৰ ৰচিত প্ৰথমখন কাব্যপুথি। প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? ইয়াৰ উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰা প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক। সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব বনফুল। বনফুল সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথমখন অসমীয়া পুথি। সাহিত্য ৰত্ন উপাধিৰে বিভূষিত অসমীয়া সাহিত্যিকজন কোন?
চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱাই হৈছে সাহিত্য ৰত্ন উপাধিৰে বিভূষিত অসমীয়া সাহিত্যিক। ৰং মিৰিৰ হাঁহি উপন্যাসখন কাৰ? ইয়াৰ উত্তৰ হ'ব ৰং বং কেৰাং। অসমৰ প্ৰথম ছনেট কবিগৰাকীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব হেমচন্দ্ৰ বৰুৱা। অসমৰ প্ৰথম ছনেট কবিগৰাকীৰ নাম হৈছে হেমচন্দ্ৰ বৰুৱা। সাহিত্যিক হোমেন বৰগোহাঞিৰ কাব্য গ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব হৈমন্তী। সাহিত্যিক হোমেন বৰগোহাঞিৰ কাব্য গ্ৰন্থখনৰ নাম হৈমন্তী। সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলন গোলামৰ গল্পকাৰজনৰ নাম কি? সৌৰভ কুমাৰ চলিহা। সৌৰভ কুমাৰ চলিহাই সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলন গোলামৰ গল্পকাৰ। কোনগৰাকী কবিক অসমীয়া সাহিত্যত শেৱালিৰ কবি বুলি জনা যায়? ইয়াৰ উত্তৰ হ'ব ৰত্নকান্ত বৰকাকতি। ৰত্নকান্ত বৰকাকতিক অসমীয়া সাহিত্যত শেৱালিৰ কবি বুলি জনা যায়। লক্ষ্মীনাথ বেজবৰুৱা ৰচিত আত্মজীৱনীখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব মোৰ জীৱন সোঁৱৰণ। মোৰ জীৱন সোঁৱৰণ লক্ষ্মীনাথ বেজবৰুৱা ৰচিত আত্মজীৱনী। সকলোকে ধন্যবাদ জ্ঞাপন কৰি আপোনালোকৰ মৰম আৰু আশীষ বিচাৰি পুনৰ এটা অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ। বাই বাই।